নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ পুনৰ দুটা বিভাগত গেট 3 গেট 4 চাকৰি কিছুমান লৈ আনিছোঁ। এই চাকৰিসমূহে কেনেদৰে আবেদন কৰিব লাগিব লগতে কোনকেইটা বিভাগত পদখিনি আহিছে সকলো কথা এই ভিডিঅ'তে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম চাকৰিটো হৈছে BS কলেজ হাউলি বৰপেটাৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকে লাষ্ট ডেট আছে 15 দিন, মানে আপোনালোকৰ আজিৰ পৰা প্ৰায় ডিচেম্বৰৰ 4 তাৰিখলৈকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ 7টা জুনিয়ৰ এছিষ্টেণ্ট, লাইব্ৰেৰী এছিষ্টেণ্ট, লেবৰেটৰী বেৰিয়াৰ এণ্ড গেট 4 ভেকেঞ্চি আছে। প্ৰথম আছে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট, ইয়াৰ কাৰণে 4টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে UR কেটেগৰী, আনৰিজাৰ্ভ কেটেগৰী 3টা আছে, SC কেটেগৰী এটা আছে। ইয়াৰ কাৰণে যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কম্পিউটাৰ বিষয়ে অলপ জনাটো আপোনালোকে দিয়া আছে। লগতে 2টো পদ আছে লাইব্ৰেৰী এছিষ্টেণ্ট, ইয়াৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে OBC MBC বা ৰিজাৰ্ভেশ্যন আছে। ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে আৰ্টছ, ছায়েন্স, কমাৰ্চৰ ফালৰ পৰা যদি কোনোবা এটা ক্ষেত্ৰত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ নলেজ আছামিজ বা MSc ৱৰ্ড, চিম্পল, টেষ্ট, এক্সেল এইবিলাকৰ ওপৰত আপোনালোকৰ হ'ব। তাৰপিছত আছে লেবৰেটৰী লাইব্ৰেৰী বেৰিয়াৰৰ কাৰণে ভেকেঞ্চি, ইয়াৰ কাৰণে এটা আছে। ST হিলৰ বা ৰিজাৰ্ভেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ। তাৰপিছত আছে গেট 4 ভেকেঞ্চি, ইয়াৰ কাৰণে এটা আছে। এইটো আনৰিজাৰ্ভ কেটেগৰী, সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে 8 পাছ যিসকলে কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু বয়সসমূহ 18 পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে এজ ইলেকশ্যনো পাব। SC SC 5 বছৰ, OBC 3 বছৰ। আৰু আপোনালোকৰ বয়সসমূহ 1/1/2023 ভিতৰত ধৰা হ'ব। আৰু আবেদন কৰিবলৈ যিটো আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয় সেই ফৰ্মখন আনি আপোনালোকে অফলাইন ফৰ্মখন কম্পিউটাৰ দোকানৰ পৰা আনি ফিল আপ কৰিব। লগতে নিজৰ ডকুমেণ্টসমূহ চেল্ফ এটেষ্টেড কৰিব। এটেষ্টেড কৰি এনভেলপত লৈ 500 টকা এটা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। BS কলেজ এইটো কাটি আপোনালোকে এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে হৈ যাব। তাৰপিছৰ ভেকেঞ্চি আছে কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ইয়াৰ কাৰণে 24/11/2023 লাষ্ট ডেট হয়। নৱেম্বৰ মাহৰ 24 তাৰিখলৈকে আবেদন কৰিব পাৰিব। প্ৰথম ভেকেঞ্চি আছে মাল্টিটাস্কিং এছিষ্টেণ্ট IT কণ্টেক্সচুৱেল ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আপোনালোকে বিচাৰিছে BCA বা আপোনালোকৰ এনেকুৱা ধৰণৰ কৰ্চখিনি যদি আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। সম্পূৰ্ণ যিটো এডভাৰটাইজমেণ্টৰ বাবে আপোনালোকে আমাক কমেণ্ট কৰিব, আমি আপোনালোকক কমেণ্টত যিটো এডভাৰটাইজমেণ্টৰ লিংকটো আপোনালোক দি দিম, তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল ভিডিঅ' লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ' পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ' লগ পাম।